Hello everybody and welcome back to my channel. আৰু আশা কৰো সব ভালেই। তো আজি বহুত দিনৰ মূৰত আজি মানে বহুত সোনকালে উঠা হ'ল। তো আজি বাইক লৈ নহয়, আজি লৈ যাম গাড়ী। আমি গৈ আছো পানিমুৰ waterfall। তো বহুত দিনৰ পাছত মানে আজি বহুত সোনকালে উঠা হ'ল। তো নাও বাজিছে 6টা চাও কিমান দেৰি সময়ত গৈ পাওঁগে আৰু মোৰ লগত যাব মানে ভাইটি দুটামান তো ফাৰ্ষ্ট হেডক গৈ পিক আপ কৰো তাৰ পিছত হ'ব মানে যাত্ৰা আৰম্ভ মানে আজি মানে মটৰ ব্লগ নহয় আজি হ'ব কাৰ ব্লগ তো মই ড্ৰাইভ কৰিম চাও কিমান জায়গা কভাৰ কৰিব পাৰো দেখাবলৈ ভিডিঅ'ত চেষ্টা কৰিম আৰু পুৰা কাৰণ গাড়ীটো ধ্যান দিব লাগিব নহলে কাণ্ড হৈ যাব কাণ্ড পাইছো নগাঁও আৰু টাইম হৈছে 9টা ড্ৰাইভ কৰি থকাৰ কাৰণে কথা ক'ব পৰা নাই জাস্ট নাও আমাৰ কৰোনা টেষ্ট হ'ল সব ৰিজাল্ট মানে কি সবৰে ভাল ন পানিমুৰ মানে সামে আমি বেক নামাৰো কেতিয়াও পজিটিভ মানুহে নহয় আমি সব বেয়া লয় মই ইনে বেক ৰিজাল্ট পজিটিভ লালে ভাল লাগে এটো এখন নেগেটিভ লালে ভাল লাগে অলপ টেনচন হৈ আছিল মানে কি চৰ্দি লাগি আছিল কালি পৰা হেতু কাৰণে মানে ভয় মাই গৈছিল আৰু আমাৰ মোৰ আগত কৰি যোৱা মানুহটো মানে তাৰ পজিটিভ ওলাই গ'ল মই ভয় খাই গ'ল হেতু কাৰণে ন ভয় খাই গৈছিল একো নাই ফাইনালি এতিয়া আৰু যাম আৰু জেগাত আৰু ইয়াৰ পৰা 25 কিলোমিটাৰ হ'ব ডিমাহাছাও ডিস্ট্ৰিক্ট সোমাই গ'লো তো ফাইনালি আমি আহি পালো পানিমুৰ ৱাটাৰফল তো চিনেমেটিক শ্বট দেখাই আছো চোৱা কেনেকুৱা পালা কবা চাই তো অলপ গা চা ধুম আৰু ফূৰ্তি কৰিম বছ
পুৰা ফূৰ্তি কৰিলোঁ নাওতে ঘৰলৈ যাওঁ টাইম হৈ গ'ল 5টা তো যাওঁতে লাগি যাব 4-5 ঘণ্টা ঘৰ পাওঁতে তো যাওঁ আৰু অসম প্লেচ মজা লাগিলে বছ ইমানটোৱেই তোমালোকে যদি ভিডিঅ'টো চাই আছা আহিবা এবাৰ ভিজিট কৰিবা মজা আল্টিমেট প্লেচ হয় কালি পানীমূৰৰ পৰা আহি পাওঁতে আমাৰ বহুত দেৰি হ'ল বহুত ৰাতি হ'ল 12টামান বাজি গ'ল তো ভিডিঅ'টো এণ্ড নকৰিলোঁ তেতিয়া তো নেক্সট মৰ্ণিং আজি শুৱাৰ পৰা উঠিছোঁ জাষ্ট অলপ আগত তো ভাবিলোঁ কি ভিডিঅ'টো এণ্ড কৰি লওঁ আৰু এডিটৰৰ অলপ কাম আছে এডিট কৰি লওঁ তো ব্লগটো ভাল পালে লাইক কৰিবা আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা যদি নতুন হয় আৰু প্লিজ যদি যোনে ভিডিঅ'টো চাই আছা প্লিজ একবাৰ পানীমূৰ ভিজিট কৰা আল্টিমেট প্লেচ হয় মজা মানে দিল খুচ হৈ যাব গৈ মানে ইমান দূৰ গৈ পেলাই মানে যে তুমি গৈ যেতিয়া জেগাটো দেখি যাবা মানে দিল খুচ হৈ যাব তো লগ পাই আছোঁ নেক্সট ব্লগত বাই বাই এণ্ড টেক কেয়াৰ